इउपिपिएल राजखान्थि हान्जानि मोनसे गेदेर दाजाबथायारि मुलाम्फा। मैया उदालगुरि जिल्लानि सिङाव थानाय हरिसिंगा ब्लक इउपिपिएलनि बोसोरारि जुथुम्माया सानसेनि मेहेरगोनां हाबाफारिनि गेजेरजों शास्त्रपारा रांगामासायाव गाजा गोमजायै जोबनानै थाङो। मख'नो गोनांदि बे जुथुम्मायावनो 153निबो बांसिन गुबुन गुबुन हारिनि आरो राजखान्थि हान्जानि रायजो राजाफोरा इउपिपिएल राजखान्थि हान्जाखौ मोजां मोनना जयनिं जाफैयो। लोगोसे बे हाबाफारियावनो बाहागो लादोंमोन एमसिएलए सन्जय सरगयारि, माधव चन्द्र सेत्री आरो इउपिपिएलनि नेहाथारि समनाथ नार्जारी बिथांमोनहा। আমাৰ ইউপিপিএলৰ যিমান ব্লক কমিটি আছে 40টা ব্লক কমিটি আমাৰ এই কনভেনশনটো চলি আছে। এনেধৰণে আজি হৰিচিঙা ব্লক কমিটিয়ে প্ৰগ্ৰামটো তেখেতসকলে আয়োজন কৰিছে। এই প্ৰগ্ৰামত উপস্থিত হৈ বহুত ভাল লাগিল। আমাৰ হৰিচিঙা ব্লক কমিটিয়ে যি এজেণ্ডা যি মানে উদ্দেশ্যটো ইউপিপিএল দলৰ আছে সকলো উদ্দেশ্যটো আগত ৰাখি তেখেতসকলে কাম কৰি আছে। এধৰণে যদি কাম কৰি আগুৱাই যায় নিশ্চয় মই ভাবোঁ এই এলেকাত ইউপিপিএল দলটো শক্তিশালী হ'ব, শক্তিশালী এনে আছে আৰু শক্তিশালী হৈ যাব। আৰু ৰাইজেও ইউপিপিএল দলত থাকি ইউপিপিএল দলক সমৰ্থন কৰি ইউপিপিএলৰ পৰা যি ধৰণৰ এজেণ্ডা বা ভিজনটো ইউপিপিএল দল লৈছে এই ভিজন বা এজেণ্ডাটো যদি ৰাইজৰ আমি মানে ৰূপায়িত কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আগন্তুক দিনত বহুত কাম হ'ব। गिबियावनो आङो इउपिपिएल दलनि वान अफ द सेक्रेटारि जानानै 2023 मायथाइनि गाहाम हामलायथिखौ आङो बयनिसिमबो जासिग्रोदों। दिनै जोङो उदालगुरि जिल्लानि सिङाव थानाय हरिसिङा ब्लकनि एनुवेल कनभेनसनखौ बे शास्त्रपारायाव जोङो बेवहाय खुंदों। आरो बे कनभेनसनखौ खुंनायनि गुबै थांखिया बेनो जे जोंनि इउपिपिएल दलनि सिङाव थानाय बा उदालगुरि जिल्लानि सिङाव थानाय जे हरिसिङा ब्लक दङ बे हरिसिङा ब्लकनि जेसेबांनाखि प्राइमारि कमिटिसफोर दङ बे प्राइमारि कमिटिनि दैदेनगिरिफोर लोगोसे ब्लकनि दैदेनगिरिफोर आरो बे हरिसिङा ब्लकनिफ्राय जिल्लायाव बिबान मोननाय मिरुआव बिबान मोननाय आरो रायजो राजा बिथांमोनखौ लानानै जोङो मोनसे सावराय मेल जोङो बेवहाय लादों, गेवलां मेल जोङो लादों। बे सावराय मेल बा गेवलां मेलनि गेजेरजों जोङो थांनाय 2 बोसोराव जोंनि प्रमद बर' सारनि दैदेननायाव इउपिपिएल आरो बिजेपिनि जे सरकार बे बिटिआर सरकारा रायजो राजानि जानानै मा मा खामानि मावनो हाखो बा फैबाय थानाय समाव प्रमद बर' सारनि दैदेननायाव बे इउपिपिएल बिजेपिया मा मा खामानि मावलांनो लादों बे गासैबो बिथिङाव जोङो सावरायनो होननानै रायजो राजानो जोङो मिन्थिहोनो जोङो बे मेलखौ लानाय जादों। মই ইউপিপিএলত পৰিৱৰ্তন দেখি আৰু উদ্দেশ্যবিলাক ভাল দেখা পাই মই ইউপিপিএলত যোগদান কৰিছোঁ। আপুনি কোনটো দলত মই বিপিএফ দলত আছিলোঁ। ইউপিপিএলক মই বহুত পৰিৱৰ্তন দেখিছোঁ, বহুত আগবাঢ়ি যোৱা দেখা পাইছোঁ। তেওঁলোকৰ নীতি আদৰ্শ দেখা পাই মই ইউপিপিএলত যোগদান কৰিছোঁ। বিপিএফত থাকোঁতে মই পৰিৱৰ্তন দেখা পোৱা নাছিলোঁ। তেওঁলোকৰ নীতি আদৰ্শবোৰ মোৰ ইমান পচন্দ হোৱা নাছিলে, সেইকাৰণে মই বিপিএফৰ পৰা আঁতৰি আহিলোঁ। এইখিনিয়ে ক'ব হ'ব। আজি আমি 150 নাছিলোঁ। মই আজি নতুনকৈ আহি পেলাই মই ইউপিপিএলত জইন কৰিছোঁ। মই ইউপিপিএলৰ উন্নতি কামনা কৰি বা উন্নতি ভাল দেখা পাই মই ইউপিপিএলত যোগদান কৰিছোঁ। আকৌ যেতিয়া আমাৰ প্ৰথম হয় নহয় ইউপিপিএলে আহি যায় আমাৰ গাঁৱত যায় তেতিয়া মই তেওঁলোকক ছাপোৰ্ট কৰিছোঁ। উন্নতিৰ যিয়ে নহওক আমাক পৰিৱৰ্তন লাগে বুলি কোৱাৰ কাৰণে ময়ো সেই পৰিৱৰ্তন বিচাৰি ওলাই আহিছিলোঁ। সেই আজি মই ইয়াতে জইন কৰিছোঁ। আজি যথেষ্টখিনি পৰিৱৰ্তন হৈছে। উদাহৰণ হিচাপে বিশেষ কৰি এতিয়া যিকেইটা আমাৰ ঘৰ আগতে এনেকুৱাকৈ কোনো গাঁৱত অহা নাছিল, এতিয়া প্ৰায় ঘৰে ঘৰে আহিছে বুলিও ভুল নাই। এইটোতে এটা পৰিৱৰ্তন। তাৰপিছতে আমাক আগতে আঁঠুৱা কম্বল দি থকিছিল। আঁঠুৱা কম্বল আমি বিপিএফৰ দিনত পোৱা নাছিলোঁ। আমাক আঁঠুৱা কম্বলো নালাগে। আমাক হ'ল আমাৰ গাঁওখন ভাল হ'ব লাগে, আমাৰ জিলাখন ভাল হ'ব লাগে, শিক্ষা দীক্ষাৰ উন্নতি হ'ব লাগে। এইখিনি আৰু মোৰ ক'ব লগা।